গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুজ্জামান এজন সম্প্ৰতি ৱাকফ বোৰ্ডৰ অধ্যক্ষ আৰু উত্তৰ পূব যুটীয়া হজ কমিটিৰ অধ্যক্ষ পদত থকা নেকিবুজ্জামান ঐতিহাসিক অসম আন্দোলনৰ অন্যতম নেতা। পিছে ৰাজ্যত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া মতে অসমৰ প্ৰকৃত বাসিন্দা নহয় নেকিবুজ্জামান। কাৰণ প্ৰকৃত বাসিন্দাৰ মৰ্যাদা নাই জামানৰ। মই যেটো গম পাইছো মোৰ নামটো হয়তো ৱাইট নাথাকে। এনেকৈ আমাৰ গুৱাহাটীত তেওঁলোকে কিছু সমস্যা পাইছে, কাৰণ ইয়াতে মিক্স পপুলেশ্যন হোৱাৰ কাৰণে। গতিকে ৱাই ক্ষেত্ৰত গুৱাহাটীৰ ক্ষেত্ৰত এটা পৰ্যবেক্ষণ কৰিবলগীয়া হ'লে চৰকাৰীভাৱে বা NRC কৰ্তৃপক্ষই এটা শক্তিশালী কমিটি গঠন কৰক, দৰকাৰ তাত ৰিটায়াৰ্ড জাজ দিয়ক। কিন্তু কেৱল নেকিবুজ্জামান নহয়, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত প্ৰকৃত বাসিন্দাৰ মৰ্যাদাক লৈ শংকিত ৰাজ্যৰ 40 লাখ খিলঞ্জীয়া মুছলমান ভূমিপুত্ৰ। ৰাজ্যৰ সাম্প্ৰতিক সময়ৰ জটিল সন্ধিক্ষণত অৰিজিনেল ইনহেবিটেণ্ট অৰ্থাৎ প্ৰকৃত বাসিন্দাৰ মৰ্যাদা সন্দৰ্ভত আলোচনাৰ বাবে দেওবাৰে গুৱাহাটীত একত্ৰিত হ'ল একাধিক সংগঠন, শতাধিক সচেতন লোক। আজি আচলতে এনেকে একত্ৰিত হোৱাটোৱে মোৰ কাৰণে দুখৰ বিষয়। এইটো কথা কিয় হ'বলগীয়া হ'ল যে আমি একত্ৰিত হৈ ক'বলগীয়া হ'ল যে আমি খিলঞ্জীয়া মুছলমান। মই কৈছোঁ অলপ আগতে মোৰ সেন্দুৰী আইদেউ, মোৰ আহোম ৰাণী, মোৰ আইতা চৱাল পীৰ চাহেব, মোৰ ককা দেউতা, তেওঁলোকৰ মাজাৰ আছে শিমলুগুৰিত। আমি সেইটো বংশৰ পৰা অহা, চ' আমাৰ ইয়াতে ৱাইট নাথাকিব। আই ডণ্ট থিংক চ'। লাচিতৰ লগত বাঘ হাজৰিকা আছে। আজি অসমত বাঘ হাজৰিকাৰ বংশধৰে যদি ক'বলগীয়া হয় যে আমি খিলঞ্জীয়া হয় নে নহয়, তাতকৈ দুৰ্ভাগ্যজনক কথা এই কথা। আমি যদি কেতিয়াবা ভাবিছোঁ যে আমি এনেকুৱা বস্তু সন্মুখীন হ'ম, আজি আপোনালোকৰ কথা ক'ম, মই অসমীয়া গল্পলৈ কথা মানে সাহিত্যলৈ কথা কিয় মই আজি পুৱাই আহিলে নাই এইলৈ মই কিয় কথা ক'ব লাগিব লাগিছে। দেওবাৰৰ এই আলোচনা সভাত একেমুখে সকলোৱে ক'লে এনেদৰে একত্ৰিত হ'বলগীয়া হোৱাটোৱেই দুৰ্ভাগ্যজনক। শ শ বছৰীয়া ইতিহাস আৰু বুৰঞ্জী থকাৰ পাছতো OIৰ মৰ্যাদাৰ পৰা কিয় বঞ্চিত হ'ব খিলঞ্জীয়া মুছলমান? দেওবাৰৰ আলোচনা সভাৰ উদ্যোক্তা সংগঠনৰ নেতৃত্বৰ অভিযোগ, খিলঞ্জীয়া মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামিছে একাংশ। এই ষড়যন্ত্ৰ উফৰাবলৈ বদ্ধপৰিকৰ ইছলাম ধৰ্মাৱলম্বী খিলঞ্জীয়া ভূমিপুত্ৰৰ দাবী। সময়মতে প্ৰস্তুত হ'ব লাগিব NRCৰ খচৰা, কিন্তু বঞ্চিত হ'ব নালাগিব খিলঞ্জীয়া মুছলমান ভূমিপুত্ৰ। চৰকাৰখনৰ সদিচ্ছা আছিল, NRC প্ৰশাসনৰ প্ৰস্তুতকৰণ প্ৰশাসন আছে, তেওঁলোকৰো সদিচ্ছা আছিল। কিন্তু কিছু তেনেকুৱা বিষয়া আৰু তেনেকুৱা ৰাজনৈতিক নেতা যিসকলে সদায় অসমলৈ অহা বিদেশী প্ৰব্ৰজনকাৰীৰ সুৰক্ষা ৰক্ষণাবেক্ষণকে তেওঁলোকে আমাক একাকাৰ কৰি ৰখাৰ কাৰণে এই আমাক অৰিজিনেল ইনহেবিটেণ্ট বুলি যিটো শব্দ থাকে সেই শব্দটো কাটি দিয়াৰ উচিত হৈছে। আচলতে খিলঞ্জীয়া জনগোষ্ঠী যিসকলে আজি ৱাই পাব লাগে, আচলতে তেওঁলোকক ৱাই দিয়াৰ কাৰণে NRC প্ৰশাসনৰ সদিচ্ছা আছিল। কিন্তু একাংশ প্ৰব্ৰজনকাৰী দল সংগঠনে যিসকলে সদায় প্ৰব্ৰজনকাৰী বাংলাদেশীৰ হৈ ওকালতি কৰে, এই বাংলাদেশীৰ হৈ ওকালতি কৰা দল সংগঠনবিলাকে এই ক্ষেত্ৰত বিধি পঠনি দিছে। দেওবাৰৰ আলোচনা সভাৰ এই মঞ্চৰ পৰাই ইছলাম ধৰ্মাৱলম্বী খিলঞ্জীয়াৰ OI অৰ্থাৎ প্ৰকৃত বাসিন্দাৰ মৰ্যাদাৰ বাবে গ্ৰহণ কৰা হয় কেতবোৰ প্ৰস্তাৱনা। এইকাৰণে আমি কৈছোঁ যে অসম চৰকাৰে বিশেষকৈ ভূমিপুত্ৰ খিলঞ্জীয়া মুছলিমসকলক ৱাই হিচাপে এটা চাৰ্কুলাৰ দি ঘোষণা কৰক, যি প্ৰস্তাৱনা পৰৱৰ্তী পৰ্যায়ত স্মাৰক পত্ৰ যোগে প্ৰদান কৰা হ'ব অসম চৰকাৰ আৰু NRC কৰ্তৃপক্ষক।